তো গাইস বহুত গা ধুলো তো হেল্ল' গাইস আশা কৰোঁ আপোনালোকে ভালে আছে তো আজি পাহাৰত যাম পাহাৰৰ মাজত এটা একদম বিশাল মহাসাগৰ এটা আছে সেই মহাসাগৰত গম পাইছে আৰু প্ৰকৃতিৰ সৌন্দৰ্যবিলাক দেখাম আপোনালোকক তো ভিডিঅ'টো চাই থাকক তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইস ড্ৰেছটো চেঞ্জ কৰিলোঁ ফটককৈ তো বলক গাইস ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইস ওলাই যাওঁ আমি এতিয়া তো বলক ভিডিঅ'টো আপোনালোকক দেখাই আছোঁ ব্লগটো চাই থাকক আৰু ভাল লাগিব তো হেল্ল' গাইছ আমি আহি পালোঁ তো আপোনালোক বিশাল মহাসাগৰটো দেখাই আছোঁ আপোনালোকক এইফালে দেখা পাইছে আপোনাৰ চাংঘৰ আছে এইটো বিশাল মহাসাগৰটো চামাৰি গলি নেকি মই গাই নুঠোঁ নালাগে মই গাই নুঠোঁ এটা নুমিলে মহাসাগৰত সুইমিং কৰাকে প্ৰথমতে এক্সাৰচাইজ কৰিব লাগে নহয় তাত গৈ বেন বাজি যায় সুইমিং কৰাৰ পিছত মই অলপ এক্সাৰচাইজ কৰিছে বঢ়িয়া কুকুৰা কি মেৰা প্যাৰ খেগি তেনে জামাৰ সকলোৱে গা ধুই আছে এইবিলাক কাৰণ আজি ৰবিবাৰ মোক ডক্টৰে গা ধুব মানা কৰিছে সেইকাৰণে গা ধোৱা নহয় তো গাইছ মোৰ গা ধোৱা এনেকুৱা মই গা নুধো আজি ৰবিবাৰে মোৰ জন্মদিন দে মই আজি ৰবিবাৰ কেনেহে দেখাই আছ মই উল্টা কি চাইড খাতুৰা উল্টা হাত হা Oh my god তো ইহঁতে ধপলিয়াই থাকোঁ মানে মই আপোনালোক প্ৰকৃতিৰ সৌন্দৰ্যবিলাক দেখাই আছোঁ মই যাব নোৱাৰোঁ আৰু Oh, you make me wanna talk back to you. Say it like that. If I hate you, then find someone new. Baby, but you know I never will. No, so I choke you down just like a pill.
গাইছ ইয়াতে গৰমৰ কোনো ধৰে প্ৰভাৱ নপৰে একদম বঢ়িয়া ঠাণ্ডা লাগি থাকে তো যদি গৰম লাগে ইয়াতে যাব পাৰে আৰু পৰিৱেশ ভাল বহুতে ভাল ইয়াতে প্ৰকৃতিৰ সৌন্দৰ্য একদম নক'বই আৰু তো চাওঁ আৰু কি আছে ইয়াতে বহুত বছৰ হ'ল মানে স্কুল লাইফত থাকোঁতে আহিছিলোঁ ইয়াতে তো বহুত বছৰ অহা নাই তো গাইজ এইটো ঘৰটো দেখা পাইছে আপোনালোকে তো এইটো নিৰ্মাণ কৰি থকা হৈছে সেইটো কমপ্লিট হৈ আহিম ভালকৈ এক্সপ্ল'ৰ কৰিম জেগাখিনি মানে বহুত বছৰ হ'লতো অহা নাই সেইকাৰণে অলপ হেৰি হৈ আছে মানে হেৰি হৈ আছে মন আমি এতিয়া ময়ো গা ধুব মন গৈছে ডক্টৰৰ কথা নামানো গা ধুব মানা কৰিছে গা ধুম তো গাইছ বহুত গা ধুলোঁ চিধা সাঁতুৰিলোঁ উল্টা সাঁতুৰিছোঁ ছাইড সাঁতুৰিছোঁ চকু মুদি সাঁতুৰিছোঁ শুই সাঁতুৰিছোঁ Dani ni Purni. তো গাইজ এতিয়া আমি লবৰ বাগানত আহিছোঁ আৰু এটা চিনেমেটিক শ্বট চলি আছে আৰু ইয়াত পৰিৱেশ ভাল বঢ়িয়া চব মানে এটা টিলা ক'ব গ'লে এটা টিলা গোটেই ৰবৰ গছেৰে ভৰি আছে দেখিবলৈ পাইছে আপোনালোকে মানে ভিডিঅ' শ্বুটৰ কাৰণে বঢ়িয়া প্লেচ এইটো আৰু বহুতো অসমীয়া ভিডিঅ' শ্বুট কৰা গৈছে ইয়াতে মানে বনোৱা গৈছে ইয়াতে অসমীয়া ভিডিঅ' তো মানে এই দূৰৰ পৰা চালোঁ ভাল লাগিল তো ভাবিলোঁ সোমাওঁ তো গাইজ তাৰ পৰা আহি আৰু ভিডিঅ' বনোৱা নহ'ল একো কোৱা নহ'ল কাৰণ তাৰ পৰা আহি ডাইৰেক্ট এডিটিঙত লাগি গ'লোঁ তো মাত্ৰ শেষ হ'ল তো আশা কৰিলোঁ ব্লগটো ভাল পালে তো লগ পাম নেক্সট ব্লগত